বাহত থাকি বতাহতোৰে খাদ্য বিচাৰি পানীত পৰে। কোৱাচোন এইটো কি? যদি পাৰা তেনেহ'লে কমেণ্ট বক্সে লিখি দিয়া। চলো তাহলে সেইটো জেনে নিই। উত্তৰটো হ'ল বগলী। নাম্বাৰ 2, ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ ভিতৰত এশটা বেকেলি। কোৱাচোন সেইটো কি? যদি পাৰা কমেণ্ট বক্সে লিখি দিয়া। চলো তাহলে উত্তৰটা জেনে নিই। উত্তৰটা হ'ল কঁঠাল। নাম্বার 3, নদী আছে পানি নাই, পাহাড় আছে গছ নাই, পর্বত আছে শিল নাই, দেশ আছে মানুহ নাই, সেইটোনো কি বস্তু কোৱাচোন ভাই? যদি পাৰা কমেণ্ট বক্সত লিখি দিয়া। চলো তাহলে উত্তৰটো জেনে নিই। উত্তৰটো হ'ল মানচিত্ৰ। নাম্বাৰ 4, 4টা আখৰেৰে মোৰ নামটো গঠিত, শুৱনি নগৰ বুলি মই পৰিচিত, প্ৰথম আৰু চতুৰ্থ মিলি এটি সংখ্যা বুজায়, তৃতীয় চতুৰ্থ মিলি নগৰ বুজায়। কোৱাচোন বাৰু মোৰ নামটো কি? যদি পাৰা কমেণ্ট বক্সত লিখি দিয়া। চলো তাহলে উত্তৰটা জেনে নিই। উত্তৰটা হ'ল তেজপুৰ। নাম্বাৰ 5, গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কোৱাচোন বাৰু মই কি গছৰ সঁচ? যদি পাৰা কমেণ্ট বক্সত লিখি দিয়া। চলো তাহলে উত্তৰটা জেনে নিই। উত্তৰটা হ'ল মাটি কঁঠাল, যাক আমি সকলোৱে আনাৰস বুলি চিনি পাওঁ। নাম্বাৰ 6, মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই, কোৱাচোন বাৰু সেইটো কি? যদি পাৰা কমেণ্ট বক্সত লিখি দিয়া। চলো তাহলে উত্তৰটা জেনে নিই। উত্তৰটা হ'ল রেডিও। এই ধরনের ভিডিও পেতে হলে আমার চ্যানেলটি সাবস্ক্রাইব করুন এবং পাশের বেল আইকনটি ক্লিক করুন। লাইক, শেয়ার অ্যান্ড কমেন্ট করে আমাদের সাথেই থাকুন।